ওমকাৰৰ আজ্ঞা হিৰুগত কৰি উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিওমুঠি জীৱক কৰিলো সৃজন। প্ৰথম সৃষ্টি আমাৰ প্ৰলয়ৰ মহাসন্ধিক্ষণে ডুব গ'ল সমুদ্ৰৰ অতল জলত। পুনৰাই কৰিবৰ হেতু নতুন সৃজন সৃষ্টি কৰিলো আমি নানা প্ৰজাপতিগণ। ভাগে ভাগে প্ৰজাপতি বহি থানে থানে উৎপত্তিৰ কৰিছে সাধন। পৰিপূৰ্ণ বসুমতী আজি শস্য শ্যামলা প্ৰতিজন প্ৰজাপতিৰ মনৰ বাসনা। কিন্তু তথাপিতো বাকী ৰল যেন মোৰ কিছু সৃষ্টিত মহিমা। সেয়েহে মই বিষ্ণুৰ সহিতে কৰি আলোচনা সবিশেষ কৰ্মৰ কৰোঁগৈ ব্যৱস্থা।